Hi friends, কি খবৰ and welcome back to my YouTube channel Nibiraz Vlogs। মানে এটা কথাটো মানে কি হ'ল মানে মই যোৱা পৰহি নহয় হ'ল আজি মোটামুটি 9 তাৰিখ মানে দিছিলোঁ 9 তাৰিখ মানে এডাল মানে ফ্লিপকাৰ্টত ট্ৰাইপড এডাল অৰ্ডাৰ দিছিলোঁ মানে মানে 249 টকা আছিল। চ' ডেলিভাৰী চাৰ্জ 300 টকা। মানে কি হ'ল এতিয়া বস্তুডাল আহি পালে মানে ফ্লিপকাৰ্টত মানে যেনেকুৱা চিত্ৰ আছে মানে সেই হিচাপত চালেতো আপুনি পাগল হৈ যাব। মানে এতিয়া মই বস্তুটো চাই কিনে মই গম পালোঁ যে এনেকুৱা ফাল্টু মানে ক'তো মানে গম পোৱা নাছিলোঁ। মানে ইমান যি ফাল্টু হ'ব ফাল্টু মানে হয়, কিন্তু ইমান ফাল্টু বুলি ভবা নাছিলোঁ। মানে আপোনালোকক কি হৈছে মই ষ্টেণ্ডডাল দেখুৱাই দিওঁ আপোনালোকক। মানে এইডাল হ'ল ষ্টেণ্ড, আপোনালোকে দেখিছে এইডাল ষ্টেণ্ড মই দিছিলোঁ। এইডাল ষ্টেণ্ড হ'লে কি হ'ব, ইয়াৰ মানে এই বস্তুটো দেখিছেনে? মানে আপোনাৰতো ফ্লিপকাৰ্টত যেনেকুৱা আছে আপোনালোকে একদম চাই কিনে আচৰিত হ'ব। মই আচৰিত হৈ গৈছিলোঁ, মই ভাবিছোঁ ইমান কম দামত ইমান ভাল বস্তু কেনেকৈ। সেইকাৰণে চালোঁ বস্তুটো চাই কিনে। মানে এই মালটো মানে ইয়াত যেতিয়া মোবাইলটো লগাই দিম না, ইয়াত মোবাইলটো লগাই দিয়াৰ পিছত মানে এনেকৈ যেতিয়া ভিডিঅ' কৰিব ল'ম মানে এই মোবাইলটোৰ ৱেইটটো ৰাখিব নোৱাৰে। মোবাইলটোৰ ৱেইটটো ৰাখিব নোৱাৰিলে মানে এই মালটো মানে এনেকুৱা হৈ থাকে। বাকী এইটো সৰু ডাঙৰ কথা নাই, এইটো বাৰু যি হয় এইটো বাৰু সৰু আছে কথা নাই। বাকী কিন্তু এই মালটো মানে কেনেকৈ ভিডিঅ' কৰিম, উপায় নাই না। মানে এই বস্তুটো এনেকুৱা মানে ঘূৰি থাকে, ৱেইটটো ৰাখিব নোৱাৰে। চ' না কাম নাই, পইচাকেইটা এনেই গ'ল, 300 টকা এনেই গ'ল, পানীত পৰি যোৱা হ'ল। মানে কি কৰিব ইয়াক, ঘৰত কেতিয়াবা মানে চেলেঞ্জ ভিডিঅ' বনালে মানে কেতিয়াবা এনেকৈ দি কিনে ইয়াত এনেকৈ ৰাখিব পাৰিম, কেতিয়াবা কথাটো কৈছোঁ। বাকী কাম নাই। মানে ইমান বেয়া বুলি ভবা নাছিলোঁ, মানে ভাবিছিলোঁ তথাপি মানে এইডাল সৰু আহিছে কিন্তু এই বস্তুটো কমচে কম কমফৰ্টেবলটো থাকিব লাগে এই বস্তুটো। মানে এতিয়া এনেকৈ যেতিয়া মোবাইলটো ল'ম, মোবাইলটো আপোনালোকক দেখাই দিব লৈ, কিন্তু মই ভিডিঅ' কৰিছোঁ। মানে ইয়াত যেতিয়া মোবাইলটো লওঁ, ৱেইটটো মানে মোবাইলটো ৱেইট আপোনালোকে জানে 250 200 এইটো থাকেই। ৱেইটটো ৰাখিব পৰা কমফৰ্টেবলে নাই, একদম এনেকুৱাকৈ ঘূৰি থাকে। না কাম নাই ইয়াক, ঘৰত কেতিয়াবা চেলেঞ্জ ভিডিঅ' বনালে তাত দিব পাৰিম। বাকী আৰু এতিয়া চেল্ফি ষ্টিক একডাল অৰ্ডাৰ দিব লাগিল আৰু আকৌ চাওঁ অৰ্ডাৰে দিওঁ না ডাইৰেক্ট দোকানৰ পৰা কিনি আনো, কিন্তু নাই, নহ'ব। বেয়াকৈ ধোকা খাই গ'লোঁ, কি কৰিব উপায় নাই আৰু। আপোনালোকে যদি কোনোবা এনেকুৱা পালাত পৰিছে তেতিয়াহ'লে কমেণ্ট কৰিবচোন। কি হ'ব, এনেই গ'ল 300 টকা। বাকী আজিৰ ভিডিঅ'টো এইখিনি আছিল। বাকী যদি ভিডিঅ'টো চাই কিনে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। কোনোবা নতুনকৈ আহিছে যদি, তেনেহ'লে লগ পাম এটা বেলেগ ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত। টিল দেন টাটা, বাই বাই।